মোৰ নতুন গ্ৰন্থ জ্যোতিপ্ৰসাদ জয়মতী ইন্দ্ৰমালতী এণ্ড বিয়ণ্ড হিষ্ট্ৰী অফ আছামিজ চিনেমা এই গ্ৰন্থখন যোৱা ২৯ ডিচেম্বৰত নগাঁৱৰ প্ৰেছ ক্লাবত উন্মোচন হৈছিলে আৰু উন্মোচন কৰিছিলে জ্যোতি ককাইদেউৰ জীয়াৰী সত্যশ্ৰী আগৰৱালা। উপস্থিত আছিলে মোৰ ভাতৃপ্ৰতিম ডক্টৰ সুব্ৰত জ্যোতি নেওগ, অৰূপ মান্নাকে ধৰি বহু ব্যক্তি। এই গ্ৰন্থ নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে। মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা ৩২০ আৰু এই গ্ৰন্থখনত মই ১৯৩৫ চনৰ জয়মতীৰ পৰা বৰ্তমানৰ ক'ভিড যুগত আমাৰ অসমীয়া চিনেমাৰ যি পৰিস্থিতি হৈছিলে, বহু পৰিচালকে চিনেমা নিৰ্মাণৰ কাৰ্য বন্ধ কৰি কিদৰে ৰাজপথলৈ আহিবলগীয়া হৈছিলে, তথাপিতো তেনে এক পৰিস্থিতিত বহু পৰিচালকে চিনেমা নিৰ্মাণ কৰি থাকিলে। এই সংগ্ৰাম, এই ৮০ বছৰীয়া জাৰ্ণিটো মই ইয়াত বিশেষকৈ আলোচনা কৰিছোঁ। গ্ৰন্থখনত মই জ্যোতিপ্ৰসাদ আগৰৱালা ১৯২৬ চনৰ পৰা ১৯৩০ চনৰ এই সময়ছোৱাত বিলাতত থকাৰ কালছোৱাত, ৪ বছৰ কালছোৱাত তেওঁ কিদৰে সংগীত আৰু চিনেমাৰ মাজত সোমাই পৰিছিলে মই বিস্তৃতভাৱে আলোচনা কৰিছোঁ। বিশেষকৈ এডিনবৰা বিশ্ববিদ্যালয়ত থকা সময়ছোৱা আৰু বাৰ্লিনত থকা সময়ছোৱা। জ্যোতিপ্ৰসাদ আগৰৱালা এডিনবৰা বিশ্ববিদ্যালয়ৰ পৰা বাৰ্লিনৰ উফা ষ্টুডিঅ'লৈ যাওঁতে তেওঁ লগত শোণিত কোঁৱৰী নাটখন লৈ গৈছিলে। তেওঁ কিদৰে ইংৰাজীলৈ তৰ্জমা কৰি পিছত তেওঁ উফা ষ্টুডিঅ'ত সেই শোণিত কোঁৱৰী নাটখনক ইংৰাজী নামাকৰণ কৰিছিল দ্য ডেন্স অফ আৰ্টৰ মেনুস্ক্ৰিপ্ট পাণ্ডুলিপি উফা ষ্টুডিঅ'ত তেওঁ জমা দিয়ে। তেওঁ অনুৰোধ কৰিছিলে এখন পত্ৰৰ জৰিয়তে যে শোণিত কোঁৱৰী অৰ্থাৎ দ্য ডেন্স অফ আৰ্ট এই নাটখন চিনেমা কৰিব লাগে। চিনেমা চাইলেণ্ট, নিৰ্বাক ছবি নাছিলে। নিৰ্বাক ছবি কৰিবৰ কাৰণে তেওঁ অনুৰোধ কৰা নাছিলে, তেওঁ সবাক চিনেমা নিৰ্মাণ কৰিবলৈ অনুৰোধ কৰিছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ সেই সময়ত উফাৰ আৰ্থিক অৱস্থা সবল নাছিল আৰু তেওঁলোকে তেওঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি অনুৰোধ তেওঁ প্ৰত্যাখ্যান কৰে। মোৰ এই গ্ৰন্থখনত মই বিস্তৃতভাৱে আলোচনা কৰিবলৈ যত্ন কৰিছোঁ জ্যোতিপ্ৰসাদ আগৰৱালা জয়মতী চিনেমা নিৰ্মাণ কৰাৰ আগমুহূৰ্তত তেওঁ কি ধৰণে সংগ্ৰাম কৰিবলগীয়া হৈছিলে। কলিকতাত থকাৰ সময়ছোৱাত অৰ্থাৎ 1933-34 চনত এই সময়ছোৱাত কলিকতাত থাকি তেওঁ লাহোৰৰ টেকনিচিয়ানসকলৰ লগত কিদৰে যোগাযোগ কৰিছিলে। প্ৰথমতে এইখিনি আমি জানিব লাগিব, জ্যোতি ককাইদেউ কলিকতা চহৰত ঘূৰি ফুৰোঁতে অৰ্থাৎ 1933 চনৰ শেষৰ ফালে তেওঁ লাহোৰৰ এজন ব্যক্তিৰ লগত চিনাকি হয়। তেওঁৰ নাম আছিলে KD মেহৰা। আমি এতিয়ালৈকে আন গ্ৰন্থত ক'তো উল্লেখ পোৱা নাই বা উল্লেখ কৰা নাই তেওঁলোকে, কিন্তু এইখনে প্ৰথম গ্ৰন্থ য'ত KD মেহৰাৰ কথা উল্লেখ কৰা হৈছে। আৰু KD মেহৰাক এছিষ্টেণ্ট স্ক্ৰিপ্ট ৰাইটাৰ হিচাপে জ্যোতি ককাইদেৱে নিয়োগ কৰিছিলে। মোৰ এই গ্ৰন্থখনত ফাইজ মহম্মদ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ মাজত কিদৰে কোৰ্টৰ কাষ চাপিবলগীয়া হৈছিলে, তেওঁলোকৰ চাউণ্ড গ্লিটছৰ কাৰণে। আমি সকলোৱে জানো জয়মতী ছবিখন তেওঁৰ চাউণ্ডটোত অলপ খুঁত থাকি গৈছিলে আৰু এই চাউণ্ড গ্লিটছৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাই আমাৰ অসমত স্ক্ৰিনিং কৰা অৰ্থাৎ 1935 চনৰ 20 মাৰ্চত স্ক্ৰিনিং কৰাৰ ঠিক পিছতেই 9 দিনৰ পিছত মিষ্টাৰ নাজিৰলৈ এখন পত্ৰ প্ৰেৰণ কৰে। নাজিৰ মহম্মদ আছিলে ফাইজ মহম্মদ যিগৰাকী চাউণ্ড ৰেকৰ্ডিষ্ট। সেই চাউণ্ড ৰেকৰ্ডিষ্টৰ তেওঁ চাউণ্ড ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিলে। তেওঁলোকৰ চাউণ্ড ষ্টুডিঅ'টোৰ নাম আছিলে দ্য ফেজি চাউণ্ড ইকুইপমেণ্ট ছিষ্টেম। দ্য ফেজি চাউণ্ড ষ্টুডিঅ'টোৰ নাম আছিলে দ্য ফেজি, FEZ ফেজি। কিন্তু যিগৰাকী চাউণ্ড ৰেকৰ্ডিষ্ট আছিলে তেওঁৰ নাম আছিলে ফাইজ, FAIZ ফাইজ। চ' জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ফাইজ মহম্মদৰ মাজত কিদৰে আইনৰ এটা সংগ্ৰাম হৈছিলে, যুদ্ধ হৈছিলে, সেই বস্তুখিনি মই বিস্তৃত আলোচনা কৰিছোঁ। আৰু ফলশ্ৰুতিত জয়মতীৰ অৰিজিনেল যিখিনি নিগেটিভ আছিলে, নিগেটিভ জ্যোতিপ্ৰসাদ আগৰৱালাই লাহোৰতে থৈ আহিলে।
তো আমি যেটো নেগেটিভ 1935 পৰা 48 লৈকে যে নেগেটিভ আমি পাম আমাৰ অসমত যিখিনি স্ক্ৰিনিং কৰি আছিলে পজিটিভ নেগেটিভ দিয়ে পজিটিভ জয়মতীখন দিয়ে আমি চাব পাৰোঁ কিন্তু অৰিজিনেল নেগেটিভ তাতে থাকিলে পিছত কলিকতা আৰোৰা ফিল্ম ষ্টুডিঅ'ত 1949ত যেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালা পুনৰ সম্পাদনা কৰিবৰ কাৰণে যায় জয়মতীখন তেতিয়া কিন্তু তেওঁ জয়মতীৰ পজিটিভৰ পৰা আকৌ নেগেটিভ তেওঁ উলিয়াইছিলে অৰিজিনেল নেগেটিভখিনি প্ৰথম জয়মতী নেগেটিভ লাহোৰতে থাকি গ'ল আৰু দুৰ্ভাগ্যবশতঃ যি ফেজি চাউণ্ড ইকুইপমেণ্ট ছিষ্টেম আছিলে য'ত যিটো ষ্টুডিঅ'ত থাকিছিল আৰু সেই ষ্টুডিঅ'টো 1936-37 এই সময়ত ডিফাংক্ট হৈ যায় মই ভাবোঁ মোৰ এই গ্ৰন্থখনে যিসকল অসমীয়া চিনেমাৰ ইতিহাস জানিব বিচাৰে ভাৰতীয় চিনেমাৰ ইতিহাস জানিব বিচাৰে ফিল্ম স্কলাৰ্ছ হওক ফিল্ম চিনেফাইল হওক বা ফিল্ম ক্ৰিটিক ফিল্ম হিষ্টৰিয়ানছ একাডেমিচিয়ানছ যিসকল ছাত্ৰ ছাত্ৰী ফিল্ম ৰিচাৰ্চাৰ্ছ আছে মই ভাবোঁ এই গ্ৰন্থখনে তেওঁলোকক এটা নতুন দুৱাৰ খোল খুৱাব বুলি মোৰ দৃঢ় বিশ্বাস আৰু মই আশা কৰিছোঁ অসমৰ সকলো পাঠকে এই গ্ৰন্থখন আঁকোৱালি ল'ব Thank you.